हेलो फ्रेंड्स की खबर সকলোৰে ভালে আছেনে আৰু এয়া দেখিছে সৰভোগত আজি পাপনদাৰ অন্তিমটো প্ৰগ্ৰেম বিহুৰ আৰু এই প্ৰগ্ৰেমটোৰ পাছতে আপোনাৰ আৰু পাপনদাক দেখিবলৈ নাপাব পাপনদা অহা বছৰলৈ বিহু মঞ্চত আকৌ পাবহি আৰু আজি সৰভোগৰ প্ৰগ্ৰেমটো খতম কৰাৰ পাছত আমাৰ কি হয় আজি আমি ক'ত যাওঁ আজি আমাৰ কি প্ৰগ্ৰেম আছে চাওকচোন আমাৰ লগত আহক থ্যাংক ইউ আৰু এয়া দেখিছে সৰভোগৰ ৰাইজৰ কোনোবা এজনে পাপনদাৰ মাক আপোনাৰ ইমান ধুনীয়া এখন ফটোৰ দ্বাৰা পাপনদাক উপহাৰ দিবলৈ ওলাইছে সঁচাকৈ বৰ ভাল লাগিছে আৰু এয়া পাপনদাৰ ফটোখন বৰ ধুনীয়াকৈ আঁকিছে আমি শ্ব' খতম কৰি আমি এতিয়া বৰপেটাত আমাৰ বাবাদাৰ ঘৰ আৰু বাবাদাৰ ঘৰলৈ আমি সকলো গৈ আছোঁ আজি বাবাদাৰ ঘৰতে আজি অলপ নিশাৰ আহাৰ গ্ৰহণ কৰা হ'ব আৰু আমি আজি খানা খাবলৈ আহিছোঁ আজি পুৰা লাষ্ট প্ৰগ্ৰেম মজা বৰ ধুনীয়া আপোনাৰ কেনেকুৱা অভিজ্ঞতা আৰু থেংক ইউ এই আমাৰ চনুৰ মোবাইলটো হেৰাই থাকিলে সেইদিনা ডিব্ৰুগড়ত আৰু এইফালে আমাৰ আছোঁ কেনেকুৱা চব বঢ়িয়া হৈছে ন বঢ়িয়া আজি প্ৰগ্ৰেম খতম কৰি হৈ গ'ল চ' লাষ্ট প্ৰগ্ৰেম কেনেকুৱা লাগিলে আজি প্ৰগ্ৰেমটো ভাল লাগিলে বঢ়িয়া লাগিলে আৰু ধুনীয়া ল'ৰা Yes, একদম ৰকিং অ' মাই গুডনেছ আৰু বাকী অহা বছৰ আকৌ অসমবাসীয়ে পাব একদম নিশ্চয় না বহুত ভাল লাগিছে আৰু লগতে বেয়াও লাগিছে অলপ কেলে মানে এই যোনটো ইমোচনেল দিনৰ জাৰ্নি হয় সেইটো সঁচাকৈ আচলতে এইটো আমাৰ মৰমৰ বান্ধোন এটা কিবা এটা বেলেগ তেজৰ নহ'লেও এটা তেজৰ নহ'লে এটা ফেমিলিতে হৈয়ে গৈছে তাকে এতিয়া আমাৰ সঁচাকৈ দিনবোৰ সঁচাকৈ সদায় মনত থাকিব আৰু আমি আৰু 3 ঘণ্টা 2 ঘণ্টামান আছোঁ তাৰপিছত আৰু চব নিজৰ গতিপথ আগুৱাই যাব চ' ভালে গতিপথবিলাক আগুৱাই যাওক ভগৱানে ভাল কৰক সেইটোৱে আৰু খতম হৈ গ'ল আজিতো লাষ্ট প্ৰগ্ৰেম আৰু অহা বছৰ অসমবাসীয়ে আকৌ লগ পাব আৰু কেনেকুৱা পালে আমাৰ এতিয়া বৰ্তমান গোটেইখিনি প্ৰগ্ৰেম শেষ কৰি কেনেকুৱা এটা ফিল ক'বই নালাগে আজি আপোনাৰ ঘৰত সকলোকে আজি নিমন্ত্ৰণ কৰিছে চ' আজি খানা কি থাকিব খানাটো লৈ গৈছোঁ বাৰু মাটন চিকেন মাছ ফিছ বৰপেটীয়া বুলি ক'লে ফিছ হ'বই আৰু তাৰপিছত আৰু কি আছে মেনুটো মই ইমান গম পোৱা নাই অ'কে তো বাবাদাই মানে জাষ্ট আহি পাইছে চব বুজি গম পোৱা নাই আৰু বাবাদাৰ পৰা এটা মানে আপুনি বৰপেটীয়া ভাষাত কিবা এটা কৈ দিয়ক না বিৰাট ভাল লাগিল বাবাদাৰ ঘৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু য'ত আমাৰ খোৱাৰ যোগাৰ কৰি তালৈ গৈছোঁ আৰু আহকচোন আজি আমাৰ খানাত কি আছে চাওঁ আহি আৰু এয়া খানা খাবলৈ বহিছে দেখিছে লক্ষীনন্দন দা আৰু এইফালে মনুদাৰ আচলতে কালি ৰাতিপুৱা 5টা বজাতে ফ্লাইট আছে সেইবাবে তেওঁলোকে আগতীয়াকৈ খাই ল'লে আৰু একেলগে আমাৰ আজি বহুত এটা মানে মনটো বহুতেই বেয়া লাগি আছে আজি আমাৰ অন্তিমটো প্ৰগ্ৰেম শেষ কৰি চ' আমাৰ দাদাক আজি আমি সকলোৱে নিজৰ জেগাত গতিপথেদি আগবাঢ়িব কিন্তু দাদাই যাতে এদিন এনেকুৱা এজন এই আকাশৰ তৰাটোৰ নিচিনা হওক যাতে আমি যাতে সদায় চাই থাকিব পাৰোঁ বৰ ধুনীয়া লাগে সদায় ছাবস্ক্ৰাইব কৰি দিব আমাৰ লগত থেংক ইউ Hey,
আৰু এনেকৈ দেখিছে আমি সকলোৱে বিদায় ল'বলৈ ওলালোঁ। বৰ বেয়া লাগিলে। আমাৰ এই 15 দিনীয়া যাত্ৰাটো বহুত মৰম ভালপোৱা জড়িত হৈ আছিলে। কি কৰিব, উপায় নাই, জীৱনটো তেনেকুৱা। আৰু মোৰ চেনেলটো যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্ট এটা দি দিব।